নৰ্থ ইষ্ট নিউজৰ দৰ্শকসকলে এই স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে টিহুৰ নান্নাটাৰী গাঁৱত ৮০ ফুট উচ্চতাৰ আইফেল টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা আইফেল টাৱাৰৰ দৃশ্য আৰু তেওঁলোকে লগতে যি গাঁৱলীয়া পৰিৱেশ আছে তাৰ লগত সংগতি ৰাখি মেজি আৰু গৰু গাড়ী নিৰ্মাণ কৰা দেখা যায়। বৰ্তমান সময়ত আধুনিকত্বৰ গ্ৰাসত সোমাই যি যুৱকসকলে মোবাইল অথবা লেপটপত নিজৰ গেম খেলা ব্যস্ত হৈ থাকে, সেই সময়তে এনেধৰণে এই সৃজনশীল যুৱকসকলে নিজৰ সংস্কৃতি নিজৰ পৰম্পৰা এনেধৰণে অটুট ৰখা পৰিলক্ষিত হয়। তেওঁলোকৰ যি সৃজনশীল চিন্তাধাৰা, সেই চিন্তাধাৰাৰ জৰিয়তে অসমীয়া সংস্কৃতিক এতিয়াও জীয়াই ৰাখিছে আৰু তাৰ বাবে তেওঁলোকে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। আমি অন্যান্য বছৰৰ দৰে এইবিলাক আমাৰ নানাটাৰী পূব চুবুৰীবাসীয়ে ভোগালী উৎসৱ আমি উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ আৰু এইবাৰ ব্যতিক্ৰমী সাজত মেজি সাজি আমি ভোগালী উৎসৱ পালন কৰাৰ প্ৰয়াস কৰিছোঁ। অন্যান্য বছৰৰ দৰে এইবুলি আমি সুদূৰ ফ্ৰান্সত থকা পেৰিছ চহৰত যি আইফেল টাৱাৰ আছে, সেই আইফেল টাৱাৰৰ আৰ্হিত বাঁহ আৰু খেৰ নাৰা আদিৰে এটা আইফেল টাৱাৰৰ আৰ্হিত মেজি সাজি আমি ভোগালী উৎসৱটো আদৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াত আমাক গাঁওবাসীয়ে সহায় কৰিছে। আমাৰ বিশেষকৈ আমাৰ চুবুৰীৰ যি উদীয়মান যুৱক, বিশেষকৈ আমাৰ পৰিকল্পনা দীপক দাস আৰু উত্তম দাসৰ পৰিকল্পনাত গোটেই যুৱকখিনিক একগোট কৰি আমি এই আইফেল টাৱাৰটো বনাবলৈ সক্ষম হৈছোঁ আৰু ইয়াত আমাক ৰাইজেও সহায় কৰিছে, সহায় সহযোগ আগবঢ়াইছে। তাৰপাছত আমাৰ যিবিলাক সংবাদ মাধ্যম তেওঁলোকেও আমাক সঁহাৰি জনাইছে আৰু এনেকৈ আমি এই ভোগালী উৎসৱটো পালন কৰাৰ প্ৰচেষ্টা লৈছোঁ। হয়, বৰ্তমান সময়ত দেখা যায় যে গাঁওবাসীয়ে হওক বা চহৰতো নাপায়, গাঁৱৰ যিবিলাক ল'ৰা থাকে বা উদীয়মান যুৱক থাকে, দেখা যায় তেওঁলোক বৰ্তমান বেলেগ কামত ব্যস্ত থাকে, কিন্তু এইবিলাক ভেলা ঘৰ সজা যিটো মাদকতা, সেই মাদকতাটো তেওঁলোকে হয়তো বহুত দূৰত মানে অৱস্থান কৰা দেখা যায়। এই বিষয়ে কি ক'ব আপুনি? সঁচাকৈ এইটো আমাৰ বৰ দুখৰ কথা। উদীয়মান যুৱকসকলে এনেই লাগে আমাৰ গাঁৱৰ দোকান বা পোহাৰত এনেই আড্ডা মাৰি থাকিব, কিন্তু সময়ত নাৰা কাটি যি পথাৰত নাৰা কাটি মানে এনেকৈ মেজি সাজি যিটো মাদকতা, সেই মাদকতাটো তেওঁলোকে মানে কিয় ল'ব বিচৰা নাই সেইটো মই মানে ইয়াত ভাবিব নোৱাৰোঁ। আৰু সেইটো মাদকতাই বেলেগ, আমি এই মাদকতাটো পাহৰিব নোৱাৰোঁ, আমি প্ৰতি বছৰে কৰি আহিছোঁ। কিন্তু মই অনুৰোধ জনাইছোঁ আমাৰ এই নতুন প্ৰজন্মক, তেওঁলোকো আগবাঢ়ি আহক আৰু নিজৰ নিজৰ ঠাইত এনেকৈ পথাৰত নাৰ খেৰ যোগাৰ কৰি বাঁহ কাটি এনেকৈ মেজি সাজি আমাৰ যিটো ভোগালী উৎসৱ আদৰাৰ যিটো মানে মাদকতা, সেই মাদকতাটোৱে বেলেগ। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ, আগলৈ তেওঁলোকেও যিবিলাকে কৰা নাই সেইবিলাকো আগবাঢ়ি আহক, এনেকৈ মানে মেজি সাজি ভোগালী উৎসৱটো পালন কৰক।